স্বাগতম বন্ধুসকল আপোনালোকৰ ইউটিউব চেনেল আইটিচেল আছামলৈ আজি মই এজন এনেকুৱা ব্যক্তি লৈ আহিছোঁ যিজন ব্যক্তিয়ে বৰ্তমান গাল্ফ কাণ্ট্ৰিৰ ৰিগত কাম কৰি আছে সো তেখেতৰ লগত আজি আলোচনা কৰিম গাল্ফ কাণ্ট্ৰিত কেনেকুৱা ধৰণৰ সুবিধা আছে আপোনালোকেও কেনেকৈ গাল্ফ কাণ্ট্ৰিলৈ যাব পাৰে এজ এ ৰিস্ক সেক্টৰ তেখেতে ভাৰতবৰ্ষৰ বিভিন্ন জেগাত কাম কৰিছিলে অসমত কাম কৰিছিলে গুজৰাট এনেকৈ বিভিন্ন এখন ষ্টেটত কাম কৰিছিলে সো মই ভাবোঁ মানে এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুত মূল্যৱান ভিডিঅ' হ'ব গতিকে আহক আমি আৰম্ভ কৰোঁ বন্ধুসকল আমাৰ মাজত আজি উপস্থিত আছে কৌস্তৱ দা শিৱসাগৰৰে হয় নাজিয়া তো তেখেতে ভাৰতবৰ্ষৰ বিভিন্ন জেগাত অইল এণ্ড গেছত কাম কৰিছিলে তো আজি আপোনালোকৰ আগত চিনাকি কৰাই দিম কৌস্তৱ দা আৰু কৌস্তৱ দাই ক'ব যে তেওঁ জীৱনত যিখিনি মানে যিটো ষ্ট্ৰাগল যিটো কেৰিয়াৰ মানে পাথ তেওঁ চিলেক্ট কৰিছিলে তেওঁ কেনেকৈ আগবাঢ়ি গ'ল সেই গোটেই কথাখিনি আজি আমাৰ এই ভিডিঅ'টোত ক'ব কৌস্তৱ দা আপোনাক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল আইটিচেল আছামলৈ মানস কেনেকুৱা ভালে 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 তো আজি আমাৰ মানে মেইন মটিভটো হৈছে কি যে আমি অইল এণ্ড গেছৰ পৰা উঠি কেনেকৈ আমি গাল্ফ কাণ্ট্ৰিত কাম কৰিবলৈ যাব পাৰিম তো কৌস্তৱ দা আজি মানে গাল্ফ কাণ্ট্ৰিত কাম কৰি আছে তেওঁ নিজৰ জীৱনৰ ষ্ট্ৰাগলটোৰ বিষয়ে আমাৰ আগত জনাব কৌস্তৱ দা আপুনি মানে কেনেকৈ আপোনাৰ মানে কেৰিয়াৰটো ষ্টাৰ্ট কৰিছিলে কিয়নো আমি একেলগে নগাঁও পলিটেকনিকত পঢ়া আপুনি মোৰ চিনিয়ৰ আছিলে তো আপোনালোকৰ চিনাকি আমি মানে একেলগে গাল্ফৰ জাৰ্ণিটো আৰম্ভ কৰিছিলো কিন্তু আপুনি এটা বেলেগ এটা দিশত গুচি গ'ল মই এটা বেলেগ এটা দিশত গুচি আহিলো তো আপোনাৰ বিষয়ে জনাওকচোন আপুনি মানে কেনেকৈ আমিতো কলেজৰ পৰাতো পাছ হোৱাৰ পিছত মানে ডিভাইড হৈ গ'লো তো আপুনি মানে কেনেকৈ মানে চিন্তা কৰিলে যে গাল্ফ কাণ্ট্ৰিত আমি যাব লাগে তাতে অপৰচুনিটি আছে কোনোবা আছে নেকি আপোনাৰ তেখেত সেইফালে গাল্ফ কাণ্ট্ৰি তেনেকে কোনো নাই হ'লেও আমাৰ ইয়াৰতো আছে বাৰু বহুত মানুহ তেনেকে মোৰ ৰিলেটিভ কোনো নাছিল ষ্টাৰ্টিং মানে তোমাৰ আমাৰ যেহেতু আমি শিৱসাগৰৰ পৰা বিলং কৰোঁ তুমি জানাই আমি সৰুৰ পৰাই এইবোৰ ONGC হওক অইল ইণ্ডিয়া হওক তেল ৰিগ আমি এইবিলাক দেখিয়ে থাকোঁ সৰুৰ পৰাই তো এজ এ তোমাৰ ডিপ্ল'মা মেকানিকেল ফালৰ পৰাও মই আৰম্ভ কৰিলোঁ তাৰপৰা তোমাৰ সেই অইল ইণ্ডিয়াত এপ্ৰেণ্টিছশ্বিপ তো আপুনি মানে অইল ইণ্ডিয়াত এপ্ৰেণ্টিছশ্বিপ কৰিছিলে এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং কৰিছিলোঁ 1 year তাৰপিছতে তোমাৰ অইল ফিল্ডৰ সেই প্ৰাইভেট ৰিগবিলাকত কাম কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু আপুনি কোন কোন ষ্টাৰ্টিং চেলাৰী বহুত কম আছিলে ইণ্ডিয়াত আপুনি কোন কোন জেগাত কাম মই তোমাৰ ইণ্ডিয়াত ৰাজস্থানত কৰিছোঁ তাৰপৰা তোমাৰ গুজৰাটত অন্ধ্ৰপ্ৰদেশত 2-3 জেগাত তাৰপৰা তোমাৰ অসমতো কৰিছিলোঁ 2 দিনমান গুজৰাটতো এনেকৈ বেলেগ বেলেগ 2-3 জেগাত কাম কৰিছোঁ মানে মেইন থিং তোমাৰ এইখন ফিল্ডতে বেছি তোমাৰ ৰিগ আৰু অইল ফিল্ডৰ কামখিনি হয় ন সো এটা মানে আপুনি মানে এতিয়া তো গাল্ফ কাণ্ট্ৰিত আছে তো আপুনি কি ভাবে মানে ইণ্ডিয়াৰ যোনটো ৱৰ্ক প্লেটফৰ্ম প্লাস আপোনাৰ গাল্ফ কাণ্ট্ৰি যেটো ৱৰ্ক প্লেটফৰ্ম হেতু মাজত মানে কি ডিফাৰেন্স আছে ডিফাৰেন্স বুলি মানে তোমাৰ গাল্ফ কাণ্ট্ৰি তোমাৰ বিশেষকৈ তোমাৰ তেলৰ লগতে জড়িত বা আকৌ বেলেগ বেলেগ ধৰণৰ তাহাঁতৰ আছে মেইন থিং বা মই তোমাৰ অইল ফিল্ডৰ এতিয়া ধৰা অইল ফিল্ডত কৰি আছোঁ কাৰণে মই বেছি অইল ফিল্ডটোৱে দেখা পাওঁ আৰু বাকীটো তোমাৰ বেলেগ বেলেগ ধৰণৰটো তুমি কৰিব পাৰা মেইনলি পাই আৰু তুমি ভাল এটা চেলাৰী তুমি আৰ্ণ কৰিব পাৰা আৰু ফেচিলিটিবোৰ কেনেকুৱা ধৰণৰ ফেচিলিটি মানে ইণ্ডিয়া লেভেলত কিয়নো মোৰ যিহেতু ৰিগ ফিল্ডৰ বেকগ্ৰাউণ্ডৰ পৰা মানে আজি গাল্ফ কাণ্ট্ৰিত আছোঁই অলপ কাটাৰত থাকিলোঁ তাৰপিছত বৰ্তমান এতিয়া ডুবাইত কৰি আছোঁ কিন্তু মই যেতিয়া মানে অইল ফিল্ডত কৰি আছিলোঁ চব চেলাৰীটো ক'বলৈ গ'লে ইণ্ডিয়াত বহুত এটা কম চেলাৰী বুলি ক'ব লাগিব মানে যিটো চেলাৰীত মানে আজিৰ ডেটত ঘৰ চলাটো সম্ভৱেই নহয় তো ফেচিলিটি ক'বলৈ গ'লেতো আমাৰ লাইফ চিকিউৰিটি বুলি ক'বলৈ গ'লে তেনেকৈ একো নাই ৰিগ ফিল্ডটো ইণ্ডিয়া লেভেলত প্লাছ মেডিকেলটোতো মই এনেকুৱা কোম্পানীত কাম কৰিছোঁ য'ত মানে মেডিকেলৰ ফেচিলিটিয়ে নাই নিজৰ পইচাই মেডিকেলত দেখাবলগীয়া হৈছেগৈ তো আপুনি কি ভাবে মানে সেইটো লেভেলত যে গাল্ফ কাণ্ট্ৰিসমূহত মেডিকেল ভাল ফেচিলিটি প্ৰভাইড কৰে ফেচিলিটি পাবা ভাল তুমি চেলাৰী এটা পাবা মানে তোমাৰ তাৰ বাবে যাবলৈ তুমি মেইন থিং তোমাৰ এক্সপেৰিয়েঞ্চটো ইণ্ডিয়াৰ পৰাই তুমি ল'ব লাগিব কাম তুমি ভালকৈ কৰি শিকি বা তুমি এটা সময়ত ভাল তুমি চেলাৰী পাবা মেডিকেল ফেচিলিটি পাবা তোমাৰ অন্য একো নাই মানে তুমি কম সময়ৰ ভিতৰত ভালকৈ মানে আৰ্থিকভাৱে তুমি হেৰি হ'ব পাৰিবা আৰু মানে ৰিগ ফিল্ডৰ এনে গৰমটো কেনেকুৱা আপোনাৰ তাত গাল্ফ কাণ্ট্ৰি বুলি ক'লেতো আমি অকল গৰম বুলিয়ে ভাবো মানে আপোনাৰ কিয়নো মই যিহেতু ৰিগ ফিল্ডত নাই তো মই সেইকাৰণে আপোনাক সুধিছোঁ যে মানে ৰিগ ফিল্ডৰ গৰমৰ পৰিৱেশটো কেনেকুৱা হয়
নাই গৰমৰ পৰিৱেশটো অকণমান গৰম হয় তোমাৰ 50 ডিগ্ৰী যায় আৰু 51 হাইছ আপোনাৰ এতিয়া ডিউটি পেটাৰ্ণটো ইণ্ডিয়া লিখা ছেম নে নহয় ইণ্ডিয়াততো মই তোমাৰ 21ত কৰিছিলোঁ 21 ডেজ অন 21 ডেজ তোমাৰ অফ ডিউটি এতিয়া মোৰ তোমাৰ 35 ডেজ মই তাত ডিউটি কৰোঁ আৰু 35 ডেজ মই ঘৰত থাকোঁ বাকী কোম্পানীয়ে তোমাৰ বাকীহে অহা যোৱা থকা খোৱাখিনি প্ৰভাইড কৰে আৰু ওকে ওকে সো মানে আপুনি যেতিয়া মানে ষ্টাৰ্টিঙত গৈছিলে তো কেনেকুৱা ধৰণৰ ট্ৰেইনিং এইবোৰ মানে কি চাৰ্টিফিকেটৰ প্ৰয়োজন হয় মানে গাল্ফ কাণ্ট্ৰি ৰেকৰ্ড সোমাবৰ কাৰণে সেইখিনি যদি অকণমান জনাই দিয়ে চাৰ্টিফিকেট মানে তোমাৰ মেইনলি তুমি ডিপেণ্ড কৰিব টেকনিকেলটো লাগে আৰু মিনিমাম টেকনিকেল কোৱালিফিকেশ্যন মানে মিনিমাম ডিপ্ল'মা ITI খিনি সোমাব পাৰে নে বাৰু পাৰে তেনেকুৱা একো হেৰি নাই ডিপেণ্ড নকৰিব তোমাৰ কোনটো পজিশ্যনত তুমি এপ্লাই কৰিছা ওকে ওকে সো মানে আপোনাৰ এক্সপেৰিয়েন্স কোনটো লাগিব কিবা আপোনাৰ ট্ৰেইনিং কিবা চাৰ্টিফিকেট লাগে নেকি ইণ্ডিয়া ফালৰ ট্ৰেইনিং তেনেকুৱা মইতো একো তেনেকুৱা ট্ৰেইনিঙৰ মানে হেৰি হোৱা নাই কাৰণ কি তেওঁলোকে যি ট্ৰেইনিং লাগে তাত তেওঁলোকে নিজেই কৰাই দিছে মোৰ কামৰ এক্সপিৰিয়েঞ্চ আৰু মোৰ পঢ়া শুনা এডুকেশ্যনখিনিয়ে মেইন আৰু বাকীটো তোমাৰ হেৰিবোৰ তেওঁলোকে নিজেই কৰায় যি তোমাৰ ট্ৰেইনিং হয় তাহাঁতি নিজে কৰাই লয় ডিপেণ্ড কৰে মই এতিয়া লেণ্ড ৰিগত আছোঁ তো মই লেণ্ডৰ কথাই অলৰেডি গম পাইছোঁ অফশ্বৰত মই কৰা নাই জানা আগত মানে কি আমাৰ মানে এতিয়া মই যোনকেইটা ফিল্ডত কৰি আহিছো মানে মোৰ ক'বলৈ গ'লে অইল এণ্ড গেছ কনষ্ট্ৰাকশ্যন ফিল্ড আছিলে তো তেওঁলোকে মানে অফশ্বৰৰ কাৰণে প্ৰজেক্ট বনাইছিলে যেতিয়া কাটাৰত আছিলো তো এতিয়া কাটাৰত আগতে সেইটো মানে প্ৰজেক্ট কি হয় তো তাত মানে চেলাৰী 5 দিনৰ আগতে মানে মাহটো শেষ হোৱা 5 দিনৰ আগতে মানে মই আগত কৰি থকা অইল এণ্ড গেছ কনষ্ট্ৰাকশ্যন কোম্পানীয়ে মানে চেলাৰী দিছিলে তো অইল ৰিগৰ ক্ষেত্ৰত এইটো সম্ভৱ নে যে 5 দিনৰ আগতে দৰমহা দিয়ে তোমাৰ এণ্ড হোৱা আগে দিয়ে আৰু আপুনি গাল্ফ কাণ্ট্ৰিত থাকোতে পইচা সোমাই নে আপুনি ইণ্ডিয়াত আহিলে মানে পইচা সোমাই মোৰতো এতিয়া তুমি জানাই ৱৰ্কটো 35 তো যিটো সময়ত সেই সময়খিনি য'ত থাকোঁ তাতে পইচা সোমাব ইণ্ডিয়াত থাকিলে ইণ্ডিয়াতো সোমাই যাব তাত থাকিলে তাত আপোনাৰ এতিয়া যোনটো চেলাৰী সোমাই সেই চেলাৰীটোতো আপোনাৰ চাগে গাল্ফ কাণ্ট্ৰি একাউণ্টত সোমাই তাত সোমাই তো সেইটো চেলাৰী আপুনি ইণ্ডিয়াত উলিয়াও বুলি ক'লে ATM কাৰ্ডৰ থ্ৰুৱেদি উলিয়াব পাৰেনে উলিয়াব পাৰা তুমি তোমাৰ তাৰ বেংক একাউণ্টৰ পৰা ইণ্ডিয়া বেংক একাউণ্টলৈ তুমি ট্ৰেন্সফাৰ কৰি দিবা আৰু যিহেতু ইয়াত মোৰ তোমাৰ ইণ্ডিয়াত তুমি NRI NRO এনেকুৱা বেংক একাউণ্ট আছে তুমি খুলিব লাগে তেতিয়া মানে তোমাৰ ভাল হয় তেতিয়া তুমি NRI একাউণ্ট তুমি তাত ট্ৰেন্সফাৰ কৰি পেলাই তুমি ইয়াত উলিয়াব পাৰা এনেই নৰ্মেল একাউণ্টতো তুমি পইচা পাব পাৰা সো মানে আজি ক'বলৈ গ'লে আপুনি আমি মানে যিটো অসমত দেখো ধৰি লওক চব মানুহৰ সপোন থাকে যে গাল্ফ কাণ্ট্ৰিত গৈ পিনি মানে অইল এণ্ড গেছত কাম কৰা কিয়নো আমি যোনটো মানে বেকগ্ৰাউণ্ড যিটো ফিল্ডৰ যিটো এনভাইৰনমেণ্টৰ পৰা আহোঁ সেইটো ক'বলৈ গ'লে টোটেলি অইল এণ্ড গেছ শিৱসাগৰ ওলাই যোৱাৰ লগে লগে ONGC ষ্টাৰ্ট হয় তো লাকুৱা যোৱাৰ লগে লগে পুৰা তেল খাই ৰিগৰ পৰা আৰম্ভ কৰি সেইখিনি গোটেইখিনি বস্তু দেখা পোৱা যায় তো আমাৰ অসমৰ যিখিনি যুৱ প্ৰজন্ম সেইখিনিৰ বাবে কেনেকে মানে প্ৰিপেৰেশ্যন কৰিলে ভাল হ'ব মানে যে গাল্ফ কাণ্ট্ৰিত গৈ কাম কৰিব মানে তো আপুনি কি ভাবে মানে এইটো দিশত কৰিব পাৰে তোমাৰ যদি ইণ্টাৰেষ্টেড হয় কোনোবা তেতিয়াহ'লে তোমালোকে সেই বিষয়টোৰ ওপৰত তোমাৰ আজিকালি তোমাৰ মেইন থিং পঢ়াৰ পিছত তুমি তুমি ইয়াত যিবোৰ জব আছে তাত এপ্লাই কৰাটো প্ৰথম প্ৰায়ৰিটিটো তাতে দিয়া মানে ইণ্ডিয়াত আমাৰ 3 বছৰমান এক্সপিৰিয়েঞ্চ লাগিব মানে গাল্ফ কাণ্ট্ৰিত কাম কৰিবৰ কাৰণে তুমি ইণ্ডিয়াত তুমি এক্সপিৰিয়েঞ্চো গোটাই থাকিব পাৰিবা আৰু সেইটো সময়ত তুমি ইয়াত থকা এটা দুটা জবো এপ্লাই কৰি মেলি তুমি লাষ্টত তুমি বোলে তোমাৰ এক্সপিৰিয়েঞ্চখিনিও থাকিব এফালে তুমি জব পালেতো ভালেই আৰু যদি নহয় তুমি সেইখিনি এক্সপিৰিয়েঞ্চ লৈ তুমি যাব পাৰা বিভিন্ন ধৰণৰ ৰিগত যাব পাৰা বা বেলেগ বেলেগ কামতো মানে এতিয়া মেইন কথাটো হৈছে কি মানুহে এপ্লাই কৰিব কেনেকে তো সেইটো ওপৰত যদি আপুনি অকণমান মানে বহলাই কয় কিয়নো ৰিফিলটোৰ বিষয়ে ময়ো মানে এটা সময়ত এপ্লাই কৰিছিলোঁ অনলাইন থ্ৰুৱেদি তো সেইটো সময়ত নাপালোঁ মানে তো আপুনি মানে কোনটো মানে বেষ্ট ৱে দেখে মানে অসমৰ ল'ৰা ছোৱালীৰ কাৰণে যে যদি ৰিগ ফিল্ডত যাব বিচাৰে যাব বিচাৰে মানে তোমাৰ সেই কোম্পানীৰ এডভাৰটাইজমেণ্টবিলাকৰ ওপৰত ডিপেণ্ড কৰিব কোনটো কোম্পানীয়ে কেনেকৈ এডভাৰটাইজমেণ্ট দিয়ে সেই সময়খিনিৰ ওপৰত ডিপেণ্ড কৰিব
ওকে ওকে সেইখিনি তুমি মানে অনলাইন তোমাৰ এজেন্টৰ থ্ৰুৱেদি মেইনলি গ'লে মানে বেছি সুবিধা আছে নেকি কিন্তু মেক্সিমাম টাইমটো আমি ৰিগৰ এজেণ্টৰ ক্ষেত্ৰত মানে এজেন্টৰ থ্ৰুৱেদি যোৱা দেখো মানে সেইটো যোৱা গৈছে মই ইমান তাৰ বিষয়ে গম নাপাওঁ কিন্তু তোমাৰ সেইটো অ, মইতো ইমান সেইটো সেইটোৰ ওপৰত মই ইমান হোৱা নাই মানে কোম্পানী পৰ্টেলৰ থ্ৰুৱেদি এজেণ্টৰ গ'লে লগত মানে বেছি সুবিধাজনক হয় ন সুবিধা হয় মানে তোমাৰ তেতিয়া তোমাৰ স্কেম ফ্ৰড হোৱাবিলাকৰ পৰা বাচি কিন্তু অ এতিয়া তোমাৰ কি এজেণ্ট কি কথা আমিতো সেইটো ইমান গম পোৱা নাই বৰ্তমানলৈকে ওকে কিন্তু ওকে বেষ্ট ৱেটো তোমাৰ তুমি মেইন থিং মানে কি হয় তুমি সেই ফিল্ডখনত থাকিলে তুমি ফিল্ডখনৰ বিষয়ে নিজেই আপডেট পাই থাকিবা আৰু বা তুমি লিংক অইল বনি বনি ফিল্ডখনত তুমি গৈয়ে থাকে এনে ইনিচিয়েলি লিগত উম চেইন চিষ্টেমত তোমাৰ ইটো বা সিটো তুমি লিংক বনিবা তোমাৰ ফ্ৰেণ্ড চাৰ্কুল বনিব মেইন থিং আমাৰ কোনো এনেকুৱা ৱেবছাইট নাই বোলে এই ৱেবছাইটটোতে বোলে তুমি অকল উম বোলে ৰিগয়ে বোলে তোমাৰ ইণ্টাৰভিউ হ'ব বা তোমাৰ অ চৰকাৰী আমাৰ কামবিলাকৰ নিচিনা কোনো এটা পাৰ্টিকুলাৰ ৱেবছাইট নাই বা উম বিভিন্ন ধৰণৰ এপ আছে বা উম নকৰিগাল্ফ তোমাৰ হওক বা লিংকডিন হওক তোমাৰ উম তেনেকুৱা এপ আছে তাৰপৰা তোমাৰ কিন্তু তুমি এনেকুৱা পাৰ্টিকুলাৰ নাই কিন্তু তুমি মেইন থিং এইটো ফিল্ডত থাকিলে তুমি সেই তেনেকে কাম কৰি থাকিলে তুমি অলৰেডি উম গোটেইখিনি তুমি গম পায়ে থাকিবা উম যা তুমি ত' ফ্ৰেণ্ড চাৰ্কুলৰ থ্ৰুৱেদিও গম পাব পাৰা অ ত' এতিয়া চাওক মানে কি অসমত মানে কি হয় মেক্সিমাম মানুহে মানে ক'বলৈ গ'লে চৰকাৰী চাকৰিৰ ওপৰত মানে বেছি ইণ্ডিপেণ্ডেণ্ট হৈ থাকে ত' প্ৰাইভেটত আপুনি ভাবেনে মানে আজিৰ ডেটত মানে ভাল দৰমহা পাব পাৰি ভাল ফেচিলিটি পাব পাৰি পাই তেনেকুৱা নোপোৱাও নহয় অ কিন্তু তোমাৰ পাই আৰু প্ৰাইভেট ফিল্ডটো মানে মইতো কৰি ভাল পাইছোঁ অকে অকে চ' মই মানে যেতিয়া অসমৰ পৰা বাহিৰত গৈছিলো মইতো মানে মই ভবাই নাছিলো যে প্ৰাইভেট ফিল্ডটো এনেকুৱা ধৰণৰ হয় মানে প্ৰাইভেটত মই এটা বস্তু দেখিলো যেতিয়া মানে ইণ্ডিয়াত অসমৰ পৰা বাহিৰত গৈ কাম কৰিলো ইটো কোম্পানী বা সিটো কোম্পানীত মানে যিটো মানে পাৰ্চনেল ডেভেলপমেণ্ট হয় এটা মানে প্ৰাইভেট কোম্পানীত মইতো গভৰ্ণমেণ্টৰ কোনো ধৰণৰ জব কৰাও নাই ত' মই মানে প্ৰাইভেট কোম্পানীত যিটো মানে এটা পাৰ্চনেল ডেভেলপমেণ্ট হয় মানুহ মানে নিজৰ যোনটো নলেজৰ লেভেল তাতকৈ আগবাঢ়ি যাব বিচাৰে মানে এইটো এটা মানে ৰেচ চলিছে মানে প্ৰাইভেট কোম্পানীসমূহত মানে মানুহে দিনক দিনে মানে স্কিল ডেভেলপ কৰি গৈ আছে মানে ত' মই ভাবো মানে আজি আপুনি যোনটো লেভেলত গ'ল নিজকে আপুনি নিজে স্কিল ডেভেলপ কৰিলে ত' মই ভাবো মানে কি আমাৰ যিখিনি উঠি অহা নৱপ্ৰজন্ম তেওঁলোকে যাতে নিজৰ স্কিলসমূহ ডেভেলপ কৰি থাকে সময়বোৰ কেতিয়াও নষ্ট নকৰে চ' আৰু মেইন কথা হৈছে কি মই ভাবো মানে কি কমিউনিকেশ্যন ইজ দ্য বেষ্ট ৱে টু গ্ৰ' আৱাৰ কেৰিয়াৰ ত' কমিউনিকেশ্যন মেইন থিং হয় ত' আপুনি যোনটো ক'লে মানে এটা লগত এজনৰ মানে চেইন বনি গৈ থাকে ত' আমাক মানুহে কেতিয়া সহায় কৰিব যেতিয়া আমাৰ নিজৰ ব্যৱহাৰ আচাৰ ভাল হ'ব যেতিয়া আমি মানুহৰ বাবে হেল্পফুল হ'ম আপুনি সেইটোও বুজাব বিচাৰিছে ন প্ৰাইভেট ফিল্ডত তোমাৰ সেইটো ইণ্ডিপেণ্ডেণ্ট আৰু প্ৰতিটো সময়তে তুমি নিজৰ স্কিলটো ডেভেলপ কৰি তুমি মানে তোমাৰ ওচৰত হেৰি থাকে ত' ভাল লাগিলে আপোনালোকৰ কথা পাতি আকৌ আমি কথা নমস্কাৰ পাতিম বাৰু মানস নমস্কাৰ নমস্কাৰ চ' আজিলৈ বন্ধুসকল ইমানে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ